আজি মই গৈ আছোঁ ধেমাজিৰে আমাৰ ধেমাজি জিলাৰে এখন নাৰ্চাৰীলৈ আৰু ধেমাজি জিলাত কেইবাখনো নাৰ্চাৰী আছে। তাৰে ভিতৰত আমি এতিয়া বৰ্তমান আহি পালোহি এইখন নাৰ্চাৰী। আপোনালোকে দেখিব পাইছে ৰাইট চাইডে আছে, যি আমাৰ ধেমাজি জিলাৰ তেলিজান তিনিআলি আছে। তেলিজান তিনিআলিৰ একেবাৰে সন্মুখতে আছে আৰু ইয়াৰ পৰা আপোনালোকে দেখিছে হোটেল মৌচাং যিখন আছে ধেমাজিৰ, সেইখনো ইয়াৰ পৰা দেখা পোৱা যায়, মানে একেবাৰে ওচৰতে লাগি আছে। আৰু এতিয়া আমি ভিতৰলৈ আহি সোমাই দেখিলোঁ যে ইয়াত দেখিছে পুৰা ফুল ফুলি আছে, বিভিন্ন ধৰণৰ ফুল আছে, গছ গছনি আছে, মানে পুলি আছে গছ গছনি, বিভিন্ন ধৰণৰ গছ গছনিৰ পুলি। আৰু ইয়াৰে মই বহুত পুলি বা গছ গছনিৰ নাম নাজানো, আপোনালোকে যদি জানে মোক জনাই দিব। আৰু ইয়াত দেখিছে আপোনালোকে তামোলৰ পুলিও পোৱা যায়, ইয়াতে তামোলৰ পুলিও আছে। আৰু এইবিলাক আপোনালোকে দেখিছে ইয়াত আপোনালোকে তামোলৰ পুলি, নাৰিকলৰ পুলি আদি কৰি বিভিন্ন ফুল ফল মূলৰ পুলি সকলোবিলাক ইয়াতে পাব। আৰু মই যিহেতু চব পুলিৰ নাম নাজানো, আপোনালোকক কোৱা নাই। আৰু এই ফুলপাহ চাওক একদম কি ধুনীয়া লাগিছে বগাকৈ। আৰু বিভিন্ন ধৰণৰ ফুল আছে, কিন্তু আপোনালোকে ফুলবোৰ উপভোগ কৰক। আপোনালোকে যদি কেতিয়াবা ধেমাজিৰ হৈ এইফালে পাৰ হৈ যায়, ইয়াত নিশ্চয় সোমাই বিভিন্ন ধৰণৰ ফুল ফলৰ পুলি আদি লৈ যাব পাৰিব। আৰু এয়া আপোনালোকে দেখিছে, এয়া আপোনাৰ এল'ভেৰা হয় চাগে, মই ইমান চিয়ৰ নহয়, মোৰ মানে এল'ভেৰা নিচিনাই লাগিছে। আৰু ইয়াত আপোনালোকে চাওক, এয়া আৰু এয়া দেখিছে আপোনালোকে মধুৰিআমৰ পুলি, ইয়াত দেখিছে মধুৰিআমৰ পুলি লাগিলেও আপোনালোকে ইয়াৰ পৰা নিব পাৰিব। আৰু ইয়াত দেখিছে বিভিন্ন ধৰণৰ ফুল, কি ধুনীয়া, আপোনালোকে চাওক উপভোগ কৰক। আৰু আহিলে নিশ্চয় সোমাই যাব এইফালে, আশা কৰিছোঁ। আৰু আপোনালোকে যদি জানে এই গছজোপা বা ফুল হয় নে গছ হয়, মই চিয়ৰ নহয়। আৰু যদি আপোনালোকে জানে নামটো জনাই দিব, মই নামটো নাজানো। আৰু এয়া আপোনালোকে চাওক বিভিন্ন ধৰণৰ, মানে ইয়াত আপোনাৰ অমিতাৰ গছো আছে, একদম অমিতাৰ গছত অমিতা লাগি আছে। এইজোপা হয়তো আপোনালোকৰ বিকিবৰ কাৰণে থোৱা নাই। আৰু এয়া দেখিছে মোৰ এটা অন্যতম ভাল লগা বস্তুৰ ভিতৰত, এয়া আপোনালোকে ভোট জলকীয়া। আৰু এই জলকীয়া খাই খুব ভাল লাগে। চাওক বিকিবলৈ থোৱা পুলিত মানে আপোনাৰ জলকীয়া লাগিয়ে আছে, জলকীয়া সৈতে আপোনালোকে একদম কিনি লৈ যাব পাৰিব। আৰু এয়াও চাগে এল'ভেৰা পুলিয়ে হ'ব। আৰু এয়া চাওক, আৰু এয়া চাওক আপোনালোকে পাইন গছৰ পুলি, পাইন গছ আপোনালোকে দেখিছে, আমাৰ ঘৰটো আগতে আছিলে, বৰ্তমান নাই। আৰু এয়া দেখিছে নেমু টেঙাৰ পুলি, নেমু টেঙাৰ পুলিও পাব আপোনালোকে, বিভিন্ন ধৰণৰ পুলি, মানে আপোনালোকক কি লাগে সকলো ইয়াতে পাব। আৰু ধেমাজিবাসী আহিব। ইয়াত দেখিছে ৰঙা গোলাপ, আৰু ৰঙা গোলাপ সকলোৰে প্ৰিয় হয়তো। আৰু বিভিন্ন কামত, কি কামত আহে আপোনালোকে জানেই ৰঙা গোলাপ। আৰু এয়া চাওক আপোনালোকে, বাইদেউ নাই ন? আমাৰ নাই নেকি? আমাৰ নাই। পাত এইবিলাক ফুল নহয়, গম পালা? আৰু এই ভাইটিজনে লৈ গৈছে বিকিবলৈ, পুলি লৈ গৈছে। আৰু এয়া চাওক আপোনালোকে এইবিলাক বিভিন্ন ধৰণৰ পুলি। আৰু এই ফুলপাহ চাওক, এই ফুলপাহৰ মানে কালাৰটো বহুত ভাল লাগিছে। আৰু এইটো কি বস্তু মই একদম নাজানো, আৰু আগতে দেখাও নাই। যদি জানে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। সেইটো লৈ না, সেইটো কোনটো? সেইটো সেইটো এনেকুৱা ডাঙৰ এটা চোৱাচোন, সেই ডাঙৰ এটা, সেইটো এনেকুৱা ভাল।
আৰু এইটো কেকটাছ হয় নে বেলেগ ফুল হয় মই নাজানো কেকটাছ টাইপৰ মানে এটা ফুল হয় মই একদম ফুলৰ নামৰ বিষয়ে মানে একেবাৰে নাজানো মানে বহুতখিনিয়ে মোৰ অচিনাকি ফুল হয়তো আপোনালোকে জানিব পাৰে আৰু এয়া চাওক আপোনালোকে এইবিলাক ফুল একদম বিকিবৰ কাৰণে ধুনীয়াকৈ থৈ দিছে কোনটো কিমান হয় এইটো 550 তাপে চাপে এইটো ভিতৰত থোৱা ভাল লাগিছে নেকি দেখি আহি আৰু এখন নাৰ্চাৰীত মানে আপোনালোকে ফুলৰ লগতে ফুলৰ টাব আদি ফুলৰ লগত জড়িত বিভিন্ন ধৰণৰ বস্তু লাগতিয়াল বস্তু ইয়াতে পাই যাব আপোনালোকে আৰু হয়তো এইজোপা চাগে জবা ফুল হয় আৰু যদি জবা ফুল হয় আপোনালোকে চাওক কিমান ভাল লাগিছে আৰু বিশেষকৈ এই ফুলখিনি মোৰ বহুত ভাল লাগিলে ইয়াৰ আপোনালোকে ফুলখিনি যদি পূৰা বহুতখিনি একেলগত থাকে দেখি বহুত ভাল লাগিব মানে এইখিনি আৰু মানে আমাৰ ইয়াৰ দাদা এজনে দিলে ইয়াত আপোনালোকে কেঁচুসাৰ বুলি পায় কেঁচুসাৰ আপোনালোকে ফুল ৰুওঁতে ইয়াতে দি দিব পাৰে আৰু ইয়াত কেঁচুসাৰো আনি দিলে আৰু এইখিনি আমি টোটেল কালেকশ্যন হ'ল বিচাৰি এইখিনিকে লৈ যাওঁ বুলি আমি চিলেক্ট কৰিলোঁ আৰু বাকী কিছুমান আমাৰ ঘৰতে আছে আৰু এইখিনি গোটেইখিনি এতিয়া আমি গাড়ীত ভৰাই লৈ যাবলৈ ল'লোঁ আৰু